হেল্ল' হেল্ল' কোন? তুমি মোক পাহৰি গৈছা নেকি হো নাম্বাৰটো নোচোৱা কৰি ৰিচিভ কৰিলোঁ। মানে তুমি মোৰ নাম্বাৰো ডিলিট কৰি দিছা? কৰিছোঁ। তোমাৰ লগত কথা সকলোবোৰ স্মৃতি মই নোহোৱা কৰি দিছোঁ। মোবাইলৰ পৰা তোমাৰ নাম্বাৰ, তোমাৰ ফটো, এভৰিথিং। শুনা না, সম্পৰ্ক এটা শেষ হ'বলৈ 1 মিনিটৰ প্ৰয়োজন, কিন্তু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন। মই তোমাক এৰি 1 মিনিট থাকিব নোৱাৰোঁ। গোটেই জীৱন কেনেকৈ থাকিম? এতিয়াবোৰ কৈ লাভ নাই। এৰি তুমি গৈছিলা ফুল বুজি, আৰু মই তোমাৰ ফুল বুজাটো নোহোৱা কৰিব কিমান চেষ্টা কৰিছিলোঁ, কিন্তু নাই, তুমি নুশুনিলা। চৰি, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল তোমাক ভুল বুজি। এবাৰ শুনিব লাগিছিল তোমাৰ কথা। হ'ব, বাদ দে, এতিয়া কৈ লাভ নাই। বাই। চৰি, প্লিজ শুনা না, প্লিজ। মই খঙত একোৱে চাব নোৱাৰি সকলো শেষ কৰি পেলাইছিলোঁ। বহুত পিছত জানিব পাৰিছোঁ যে তোমাৰ লগত সিদিনা তোমাৰ কাজিন চিষ্টাৰ আছিলে। মোৰ ভুল হৈছে প্লিজ ক্ষমা কৰি দিয়া। লাভ নাই। আৰু কেতিয়াও সন্দেহ নকৰোঁ। দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়। বাই, মই অলপ বিজি আছোঁ। হেল্ল'।